মর্নিং আমি ওলালো মর্নিং সকলকে তো আমি এতিয়া গৈ আছো জিৰো আৰু মানে বহুত জল্দি নহ'লে ব্লগটো ৰাতিপুৱা বনালে হয় কিন্তু সদায় এনেকুৱা নহয় যেনেকৈ এক্সামৰ আগত আমি আগতে যেনেকৈ পঢ়োঁ তো ৰাতি কিয় আমি অলপ পাৰ্টি এটা আছিল বাৰ্থডে পাৰ্টি আহিব হওঁতে 3টা বাজি গ'ল তো ভাবিছিলোঁ এনে 4টা-5টাতে আমি ওলাম বুলি অৰুণাচল কাৰণ জিৰোটো বহুত দূৰ হয় কিন্তু মানে পাৰ্টিটো অলপ বেছি ধুনীয়া হৈ গ'ল সেইকাৰণে ৰাতি অলপ বেছিয়ে দেৰি হৈ গ'ল তাৰপিছত এতিয়া আমি বস্তু কিছুমান পাহৰিব পাৰোঁ ফাই ওলাইছোঁ আধা ঘণ্টাত ৰেডি জিৰো যাবৰ কাৰণে আধা ঘণ্টাত কাপোৰ চাপোৰ ৰেডি কৰি আধা ঘণ্টাত তো এতিয়া আমি গৈ থাকিম মোৰ লগত কোন আছে দেখাই দে আকৌ মানে হেল্ল' আপুনি চাবলৈ গুচাই লওঁ তো এতিয়া আপোনালোকক যিমান পাৰোঁ দেখাম আৰু আমি ফাৰ্ষ্ট টাইম গৈছোঁ এতিয়া চাই গম পাব ভিডিঅ'টোত যে নেক্সট অৰুণাচল আপোনালোকে নেক্সট যদি যায় এইটো ভাল হ'ব নে বেয়া হ'ব আপোনাৰ ছেফ হ'ব নে কেনেকুৱা হয় ট্ৰিপটো কেনেকুৱা হ'ব ৰাস্তা কিবা অলপ বেছি বহুতে কয় ৰাস্তা জিৰো অৰুণাচলৰ বহুতে বেছি বেয়া সৰু গাড়ী যাব নোৱাৰি দেখা যাব এবাৰ এটা ঠাৰ লৈ আহিছোঁ আৰু ৰাস্তা যদি মই শুনামতে বহুত ভাল হৈ গৈছে তো চাওঁ এতিয়া কেনেকুৱা হয় আপোনালোকক দেখাম সেইকাৰণে নেক্সট যদি জিৰো যাম বুলি ভাবিছে তেতিয়াহ'লে এইটো পূৰা খতম হোৱালৈ চাওঁ ফুল এডভেঞ্চাৰ চিন টিন চব দেখাম মানে কেনেকুৱা কি চিন হ'ব কি হ'ব মানে একদম কেনেকুৱা কি পাৰি যাব পাৰে গুৱাহাটীত অলপ বেছিয়ে ট্ৰেফিক মানে আজি ইমান গাড়ী মানে ৰাতিও গুৱাহাটীত ট্ৰেফিক থাকে যাবলৈ থাকে মানে শান্তি নাই সেইকাৰণে আপোনালোকে আইডাৰ নলবাৰীত আহক ফুৰিবলৈ গংগা যমুনা ৰিজৰ্টত নহ'লে অৰুণাচল এনেকৈ পাহাৰে যাওঁ মানে শান্তি লাগে যদি লাইফত গুৱাহাটীৰ পৰা ওলাব লাগিব গুৱাহাটীত শান্তি নাই গুৱাহাটীত গাড়ীৰ এখন মানে সেই হৈ গৈছে ইয়াতে বজাৰ সেইকাৰণে গুৱাহাটীৰ ক্লাইমেটটো বহুত গৰম হৈ গৈছে মানে থাকি শান্তি নাই এচি লাগিব নোৱাৰি কিন্তু বেলেগ জেগাবোৰত এচি নহ'লেও পাৰি ইয়াতে কিবা মানে কি ক'ম আৰু আপোনালোকে চাই থাকক চাব পাৰে যেতিয়া সদায় দেৰি হয় তেতিয়া চবফালে দেৰি হৈ যায় এনে গুৱাহাটী ট্ৰেফিক নাথাকে আজি ইয়াতো ট্ৰেফিক মানে এনেতো ইয়াতে ট্ৰেফিক হয় আমাৰ 9 মাইলৰ এইখিনি আজি আৰু বেছি হৈ আছে আমাৰ যিহেতু আগত লগৰবোৰ আছে কোৱা মতে 2খন ট্ৰাক ফচি আছে বোলে তে আমি যদি আজি হ'ল 29 তো কালি 30 তাৰিখে শ্ব' আছে আৰু আজি 30 তাৰিখ আজি চৰি তোমাৰ যোৱাকালি দিনত আছিলোঁ আজি 30 তাৰিখ আজি এটা শ্ব' আছে আৰু কালি লাষ্ট শ্ব' তো আমি যদি আজি জল্দি নাপাওঁ তেতিয়াহ'লে আমি খালি যদি যাই পাওঁতে দেৰি হয় তেতিয়াহ'লে মানে কেনেকুৱা হ'ব এটা দুটাত আমি যদি গৈ পাওঁ তেতিয়া চব শুই থাকিব আমি গৈ পাম আমি গৈ পাই শুব লাগিব আমি যদি জল্দি যাই পাওঁ ট্ৰেফিক নাপাওঁ তেতিয়াহ'লে আজি শ্ব'টো চাব পাম নহ'লে কালিৰ শ্ব'টো চাব লাগিব আৰু আশা কৰোঁ শ্ব'টো এদিনীয়া টিকেট পাওঁ নহ'লে এই 3 দিনৰ টিকেটটো একেলগে কিনিব লাগিব চাব পাৰে এতিয়াও ফুল ট্ৰেফিক তেতিয়া চাইডে দি সোমাই এনেকৈ গৈ আছোঁ এনেকৈ আহিলে অলপ চাইড কাটি দিলোঁ আৰু অলপ ধূলি সোমাই আকৌ চাইডত সোমাই গ'লোঁ এনেকৈ যদি অলপ 2 ঘণ্টামানৰ জল্দি কৰিব পাৰি চিন্তা নাই এই মানুহবোৰৰ কাৰণে বহুত মানে গুৱাহাটীতো জানে কমেণ্ট কৰি ক'ব পাৰে কোনে যাতাকে মানে নিজে চলাই থাকিলে কি হ'ব বেলেগে উল্টা চলাই থাকে কোনোবা বাইক মাজত থাকিব কোনোবা গাড়ীখন ছাইড নিদিব কোনোবাই লাহে চলাই থাকিব যোৱাৰ লগে লগে আকৌ স্পীড দি ফালিব যায় তো এইবোৰ বহুত কিবা চিন থাকে কোনোবাই লেফ্টেদি ৰাইট আহি যায় তো এইবোৰ পাৰ কৰি আমি এতিয়া গৈ আছোঁ জিৰ'লৈ মই কেতিয়াও সেইটো ৰাস্তা যাই পোৱা নাই অৰুণাচল বোলে অৰুণাচল নিজকে দেখাম তই ক আগত যিহেতু জিৰ' গৈ পাইছ জিৰ' গৈছিলোঁ এটা টাইমত 2017 গৈছিলোঁ কিন্তু তেতিয়া ৰাস্তা খুবেই বেয়া আছিলে আজি গৈ আছোঁ আকৌ বহুত বছৰৰ পিছত চাওঁ কি হয় তেতিয়া যাওঁতে ৰাস্তাটো বহুত বেয়া মানে যাতে গাড়ী পৰি থাকে ৰাস্তাত কি ক তেনেকুৱা আছিলে এতিয়া চাওঁ কি হয় এতিয়া তই যে কৈছিলি বহুত ভাল শুনিছ বুলি মানে ভাল হোৱা বুলি ৰাস্তা 4 লেন হোৱা বুলি শুনিছোঁ এতিয়া অৰুণাচল ৰাস্তা নাজানো আজি ভাল কালি আকৌ বেয়া হৈ যায় সেইটো হয় এতিয়া আশা কৰোঁ জাম চাম নাপাওঁ আকৌ এতিয়া ধুনীয়াকৈ গৈ থাকোঁ ঠিক আছে আৰু আমি একো খোৱা নাই ৰাতিপুৱা খাম ৰাস্তাত ৰখি পেলাই গেছ হৈ আছিল কিন্তু উঠি আমি গাখীৰ চাহ খালোঁ গেছৰ টেবলেট 2টা খালোঁ এতিয়া গেছৰ টেবলেট ল'ব লাগিব বাকীতো আমি চব লৈছোঁৱে মেডিচিন কিবা লাগে ল'ব লাগিব আৰু বাকী খালি এতিয়া একো নাখাওঁ আৰু দিনত কিবা ৰখিলে ক'ত কিবা খাম আৰু দিনত ভাতটো খাব লাগিব ভাতটো ক'ত খোৱাবি তই ভাতটো মই খাম দে বল তেতিয়া ভিডিঅ' বনাবি তেতিয়া গম পাব আহিছে বোলো আমি ক'ত যাম কি কৰি আছোঁ সেইটো হয় বাৰু ঠিক আছে বাই তো এতিয়া গৈ আমি মেইন হাইৱে পাই গৈছোঁ ৰাস্তা এতিয়া ক্লিয়াৰ এতিয়া চলাই শান্তি লাগি আছে ট্ৰাকৰ এক্সিডেণ্ট হৈ আছে দে মই অন কৰাৰ লগে এক্সিডেণ্ট এটা তো সাৱধানে আমি লাহে ধীৰে গৈ আছোঁ আৰামছে আমাৰ আৰু এটা লগৰ গাড়ী আহি আছে আগত প্ৰজ্ঞান আছে জাহিদুল আছে তো এনেকৈ আছে আৰু তাতে গৈ আমি আৰু নতুন লগৰো লগ পাম তো এতিয়াহে গাড়ী চলোৱা টাইপ লাগি আছে একদম শান্তি ৰাস্তাটো দেখা হ'ল তো আকাশখনো একদম ধুনীয়া মজা আৰু এটা মোৰ এতিয়া আমি যিহেতু ৰাতি খোৱাই নাই আমি কি ঘণ্টা হ'লোঁ আমি 1.5 ঘণ্টামান হৈছোঁ নেকি
হা 1.5 ঘণ্টা মান 1.5 hour তাৰপৰা চাব পাৰে চকু টকু হৈ গৈছে লগত গেছো হৈ আছে এতিয়া গেছৰ টেবলেটটো লাহেকৈ কাম দিব যায় পানী কিনিব আছে তাৰ বহুত বস্তু মানে কিনা নাই বা আমি খাতাত লৈ আহিলোঁ ঘপককৈ মানে প্লেন কৰাই নাই এনেকুৱা হৈছে তাকে শ্বিলঙে গৈ আছোঁ দিনতীয়া ঘূৰাকৈ তো আমি বস্তু কি লৈছোঁ পিছনে দেখাই দিয়ে আমাৰ কেম্প আছে তাৰপিছত গাৰু আছে তুলি আছে আমি শ্লিপিং বেগ বা সেই লোৱা নাই আমি ডাইৰেক্ট তুলি লৈ লৈছোঁ মানে যেতিয়া কেম্পটো আমি লগাম তো কেম্পটোৰ তলত যেনেকৈ আৰাম হ'ব লাগিব ন আৰাম হ'ব লাগিব অলৰেডি মোৰ ৰিজৰ্টৰ কেম্প আছেই চ' মোৰ তুলি চুলি একদম কেম্পৰ জোখত চিলোৱা আছে তো মানে সেই জোখৰে যোনটো তুলি লৈ আহিছোঁ বেডশ্বীট গাৰু মানে এনেকুৱা ৰুম যেন ফিল দিব লাগিব তো সেই কেম্পৰ মোৰ গোটেই যিহেতু অস্ত্ৰবোৰ আছিলে সেইবোৰ লৈ আহিছোঁ ধুনীয়াকৈ কেম্প চেম্প লগাম তো আৰু বহুত বস্তু পাহৰিছে লাহে লাহে কিনিব লাগিব অৰুণৱে ব্ৰাছ পাহৰি গৈছে নিজৰ আৰু কি পাহৰিছে তাই আৰু পাহৰা নাই এতিয়া মনত পৰিব লাহে লাহে কি পাহৰিছোঁ লাহে লাহে অঁ আৰু এতিয়া যিহেতু সেইটো চাইড কেতিয়াও যোৱা নাই এই ভালুকপুং যোৱা ৰাস্তাটো নেকি অৰুণৱ নহয় সেইটো গেট বেলেগ হয় আমি ভালুকপুং তেজপুৰ বিশ্বনাথ চাৰিআলি পাৰ হৈ গহপুৰ পাৰ হৈ লখিমপুৰৰ গেটেদি সোমাম যোনটো ইটানগৰ ওলাই গৈ ইটানগৰ হৈ পেলাই হলংগী যোনটো গেট সেইফালেদি সোমাম আমি সেইপিনে মই যোৱা নাই মানে নাই সেইফালে আজিলৈকে যোৱা নাই তই অঁ আপোনালোকে মোৰ লগতে বলক ৰাস্তাটো চাওক বিৰাট ধুনীয়া হ'ব মোৰ মতে কাৰণ অৰুণাচল আৰু একদম পূৰা ফ্ৰেছ বতাহ হ'ব দেখাই আছোঁ চিনবোৰ ইউনিক চিন দেখাই আছোঁ নেক্সট আহি আমি তেজপুৰ পালোঁ তেজপুৰৰ ভিতৰত সোমাই কিখিনি তেজপুৰ মিছন চাৰিআলি এখন দলং চলং দেখিব পাৰে আৰু আমি এতিয়া ৰাতিপুৱা যিহেতু ব্ৰেকফাষ্ট কৰা নহ'ল বহুত জল্দিত আহিলোঁ তো আমি কেক ল'লোঁ ভাল ভাল বস্তু লৈছোঁ খাবলৈ আৰু বেয়া বস্তু খোৱা আমি প্ৰমোট নকৰোঁ তো মই যিহেতু ললিপপ খাই ভাল পাওঁ মই ললিপপে লৈছোঁ আৰু কেক আৰু বিস্কিট আৰু বহুত লৈছোঁ কাৰণ কালি বা কি ঠিক তাতে খাব পাওঁ নাপাওঁ তল দেখাই দিয়ক তেজপুৰখন কেনেকুৱা হৈ আছে দেখাই দিয়ক তেজপুৰ এনেকৈ দেখাই দিম লগৰে কেনেকৈ দেখাই এনেকৈ উল্টা কৰি দিব লাগে নাজানো ন মই ব্লগিং নাজানো তোৰ লগত থাকি মই নাজানো এতিয়া বৰ্তমান আমি ক'ব গ'লে জাৰ্ণি 30% আহিলোঁ বুলি ক'ব পাৰি আৰু লাষ্ট আনি নি ভিডিঅ'কেইটা কেৱল যেনেকৈ তেনেকৈ বনাই দিছিলোঁ ন মানে সেই দিয়া নহ'ল তো এবাৰ ভাবিছোঁ ভালকৈ বনাম মানে এইটোতে আমি পাৰ ডে ভিডিঅ' বনাম তো তেজপুৰ চাব পাৰে মানে গৰমটোতো বেয়া গৰম মহাভৈৰৱ মন্দিৰ যায় এইফালে এইটো মিছন চাৰিআলি পাইছোঁ আমি এই আমাৰ প্ৰজ্ঞান লগৰটো চাব পাৰে এইটো আমাৰ প্ৰজ্ঞান আহিছে এইটো হ'ল মানে মেইন হিৰো জাম হৈ গ'ল নেকি একো নাই এতিয়া আমি গৈ আছোঁ আগত আপোনাক ব্লগ কৰি দিলোঁ সি পিছত থাকি গ'ল মানে কি ক'ব আৰু ধেমালি হৈ থাকে ধেমালি হৈ থাকে সেইকাৰণে আৰু স্পীড ব্ৰেকাৰবোৰ চৰকাৰে অলপ বেছি ডাঙৰকৈ দিছে একো নাই এতিয়া এনেকৈ চিধা গৈ ৰাস্তাটো কোনফালে যাব লাগিব ন চিধা গৈ পেলাই আমি ৰাইট ল'ব লাগিব অঁ ৰাইট লৈ আকৌ চিধা গৈ থাকিলে হ'ল তাৰপিছত আৰু কিমান দেৰি লাগিব তেজপুৰৰ পৰা আমাৰ জিৰ' পাবলৈ আমাৰ আৰু 7 ঘণ্টামান লাগিব 7 ঘণ্টা 7 ঘণ্টা চাব পাৰে মানে গাড়ী চলাই মজা আছে দিয়কচোন আৰু এতিয়া বহুত বছৰ অহা নাছিলোঁ তেজপুৰত আৰু তোৰ গাৰ্লফ্ৰেণ্ডক লগ কৰিলোঁ নেকি তেজপুৰত তাইক আহিতে আমি আধা ৰাস্তাত লগ কৰি আহিলোঁ অঁ যিহেতু বহুত দিন লগ পোৱা নাছিলোঁ ভাল লাগিল লগ পাই তই কি 2 মাহ দূৰত আছিলি লং ডিষ্টেঞ্চে লং ডিষ্টেঞ্চ বুলি ক'ব পাৰি অঁ মানে তই থাকক গুৱাহাটীত তাই থাকে তেজপুৰ কিন্তু প্ৰেমটো অনৌখা আৰে প্ৰেম ঠিক হ'লে এতিয়া মোৰ যেনেকৈ নাই তোৰ আছে তই এনেকৈ কেয়াৰ কৰিছ মোৰ পৰা সেইকাৰণে কৈছোঁ কি আছে হ'লে মই এনেকৈ হেৰি কৰিম ন প্ৰজ্ঞানে ফোন কৰিছে কি কয় চাওঁ প্ৰজ্ঞানক কি লাগে প্ৰজ্ঞানক চাওক বহুতে ৰাস্তা নাজানে ধুনীয়া তেজপুৰখনো ধুনীয়া মোৰে জেগা এইখিনি ইয়াতে জন্ম মই চাওক ইয়াৰে জেগা তই আমি এতিয়া গৈ দেখাম ইউনিক লোকেশ্যন এতিয়া ট্ৰেফিক দেখাইতো আপোনালোকে বেয়া পাব তই কওঁ ৰেডি নেক্সট ভাল চিনাৰী ক'ত ৰখিম নেক্সট তোমাৰ মুতিবলৈ আহিছোঁ বুলি কৈছিলা নহয় অঁ মই টয়লেট বিচাৰি আছোঁ এটা পথাৰতে নেচাৰত থাকে মানে নেচাৰত মুতিব লাগিব তেজপুৰত ভাল নেচাৰ জেগা ক'ত আছে নেচাৰ দেখি আহি আছোঁ আৰু পাম মুতিবলৈ ভাল নেচাৰ দিম জেগা ধুনীয়াকৈ জেগা ওলাই দিম মুতিবলৈ নেচাৰ চাই একদম নেচাৰ চাই ঠিক আছে মানে এবাৰ মুতিলে তাতে সদায় আহি মুতিব মন যাব তোমাৰ নেক্সট টাইম সেইটো দেখাব নোৱাৰিম ন এনেই জেগাটো সেইটো চিক্ৰেট সেইটো আমাক DM কৰিলে হ'লে আমি দেখাই দিম কৈ দিম কোনটো চিক্ৰেট লোকেশ্যনত বোলো আৰু গৈ থাকোঁ এতিয়া দেখাই আছোঁ এতিয়া কি ট্ৰেফিক বেয়া ৰাস্তা থাকোঁ তেজপুৰখন কিমান দেৰি লাগিছে বনাওঁতে কিয় নতুনকৈ কিন্তু বনাই আছে কিন্তু দেই আৰু আহোঁতে আজি নতুন দলং এখন পালোঁ তেজপুৰৰ এখন ন সেইখন নতুনকৈ হ'ল কি দলং এখন কলীয়াভোমোৰা অঁ এখন মজা লাগিছে দেই পুৰণাখন আছে এতিয়া নতুনকৈ আৰু এখন হ'ল মানে গোটেই অসমত ব্ৰিজ হৈ আছে যি দেখা পাইছোঁ ন ঘৰৰ ওপৰত কালি পৰহি ব্ৰিজ এখন যাব যেন লাগিছে মোক নলবাৰী মোৰ ঘৰলৈ এখন লাগে ডাইৰেক্ট নলবাৰীটো ঘৰলৈ অঁ শান্তি আৰু তেতিয়া মামাক কবি মামাই বনাই দিব মামাক খালি ক'লে হ'ল কাণত পেলালে হ'ল কি মামা ব্ৰিজ লাগে আৰু এখন দলং মামাই দলং বনাই ভাল পায় মামাই দলং বনাই এনেও ভাল পায় অঁ ঠিক আছে বলক এতিয়া নেক্সট দলং দেখাবলৈ দেখাম দিয়ক
ব্ৰিজ এখন পালোঁ তো এইটো ইতিহাসটো অৰ্ণৱ তেজপুৰৰ এইটো জীয়া ভৰলী নদী বুলি কয় এখন অঁ এইখন ব্ৰিজ বহুত পুৰণা ব্ৰিজ হয় অঁ শৰাইঘাট ব্ৰিজ নবনোতে আমাৰ এখন ব্ৰিজ বনাইছিল আৰু এইখনে মেইন কানেকশ্যন হয় মানে তেজপুৰ আৰু মানে বাকীখিনি জেগা জইন কৰা এইখন ব্ৰিজ নহ'লে মানুহ আগতে পাৰ হ'ব নোৱাৰিছিলে নাৱৰী পাৰ হৈছিল মানুহ আৰু ব্ৰিটিছে বনাইছিল নেকি ব্ৰিজে নহয় ব্ৰিটিছতকৈ পিছত ব্ৰিটিছৰ পিছত বনাইছিল ব্ৰিটিছৰ পিছতে ইমান কিন্তু বহুত পুৰণা ব্ৰিজ বুলি জানো আৰু তো ইয়াতে মাতিছে নলওক আমি এয়াৰবিএনবি খোলোঁ আছে মাটি অলৰেডি হয় নেকি নাই এইখিনি ওচৰত চিনি পেলাই মানে এইখিনি জেগাত নাই বাট জন্মস্থান বোলো যিহেতু নিজৰে অঁ কোনটো কোন লগৰে জইন কৰিব কৈ থাকক জয়দীপ সোণোৱাল অঁ আহি আছে সিহঁত অপজিট ফালৰ পৰা আহি আছে মাজত গৈ লগ কৰিব আমি সিহঁতে কোনফালেদি গৈ আছে মানে বগীবিল হৈ আহি আছে আৰু আমি গৈ আছোঁ তেজপুৰ হয় তেজপুৰ হৈ চাব পাৰে ৰাস্তাটো বেয়া ধুনীয়া কিন্তু ন এইখিনি আৰু আমি স্পীড লিমিটত চলাই আছোঁ নে একদম ধুনীয়া স্পীড লিমিটত যিমান কোৱা আছে সিমান নিয়মতে চলাই আছোঁ আমি সময়মতে গৈ আছোঁ অঁ কমতো যোৱা নাই বেছি স্পীডতো যোৱা নাই অঁ ধুনীয়াকৈ গৈ পাব লাগে 60-50ত গৈ আছোঁ আমি লাহে লাহে আৰামছে চাই আছোঁ ন তেল বচাই আছোঁ যিহেতু মাইলেজ এখনে 10 দি আছে তই এবাৰ তেলৰ পইচা তই দিবি নেকি মিলাই মেলি লৈ দি থাকিম আৰু তই কণ্টেক্ট কৰি আছ গাড়ীখন এতিয়া চাওঁ তই এইটো কোৱা আকৌ নগাঁৱত যে কোনটো বনাই আছ নগাঁৱতো বনাই আছোঁ এতিয়া হ'বই কমপ্লিট এইটো নগাঁও ষ্টেডিয়াম বনাই আছোঁ ইণ্ডোৰ ষ্টেডিয়াম তই এইবোৰ ভিডিঅ' নিদিবি বোলো ইনষ্টাগ্ৰামত বা ইউটিউবত অঁ নহয় এটা ভাল কৰি আছ ন খেলা বস্তু বনাই আছ মানে মানে ইউথৰ কাৰণে বনাই আছোঁ ইউথৰ কাৰণে জেনেৰেশ্যনৰ কাৰণে কিবা এটা ভাল বস্তু বনাই আছোঁ অঁ তই বস্তুটো কি কণ্টেক্ট কৰিছ কেনে কোনটো বঢ়িয়া ৰিন'ভেশ্যন নগাঁৱৰ মানুহ থাকিলে গম পাব যে যোনটো ষ্টেডিয়াম হয় সেইটো গোটেইখিনি কাম অৰ্ণৱে কৰি আছে অৰ্ণৱ আৰু লগৰ এজন আছে প্ৰাঞ্চুল দুটাই মিলি কৰি আছে ভগৱানে যেন তহঁতক আৰু ভাল ভাল এনেকুৱা কাম কৰে দিলে হ'ল চবে আৰু কমিশ্যন মোক দিবি নেকি সেইটোতো থাকিব ন এইখিনি কি নাম এইখিনি জেগা এইখিনি আমি জামুগুৰি পাৰ হৈ আহিছোঁ মাত্ৰ জামুগুৰি জামুগুৰি ঠাণ্ডা জেগা হয় নে কুসুমতলা পাইছোঁ এইটো কুসুমতলা কুসুমতলা তোৰ জন্মটো ইয়াতে আছিলি মোৰ জন্ম আৰু আগত বিশ্বনাথ চাৰিআলি ক'ত পঢ়িছিলি স্কুলখনৰ নাম স্কুল এটা সৰুতে লিটিল ষ্টাৰত পঢ়িছিলোঁ সৰুতে তাৰপিছততো গুৱাহাটী গুচি গ'লোঁ বাকী স্কুলিং তাতে কৰা এটা LKG পঢ়িছিলোঁ LKG নাৰ্চাৰী পঢ়িছিলোঁ কিমান বছৰ পিছত আহি আছ আজি মই নাই মোৰ এবছৰ হ'ল এবছৰ পিছত আহি আছোঁ আজি এবছৰ মইতো লাষ্ট কেতিয়া আহিছিলোঁ মনতে নাই মই 4 বছৰ আগতে আহিছিলোঁ 4 বছৰ আগতে আহিছিলে ক'ত তোৰ ঘৰটোতে আহিছিলোঁ আমি ইয়াতে আহিছিলে অঁ কম মেমৰি আছিল তো লাইফত মেমৰি ভাল বস্তু সেইকাৰণে ফুৰিব লাগে ঘূৰিব লাগে এনজয় কৰিব লাগে কষ্ট কৰিব লাগে এতিয়া নেক্সট আমি কি আমি এতিয়া নেক্সট যাম তোৰ ক'ত বিশ্বনাথ চাৰিআলিত ভাত খাম খোৱাতে ভাত চাত খাই পেলাই আমি ডাইৰেক্ট জিৰ' আশা কৰোঁ আৰু এটা কেম্পিঙত এটা বহুত বেয়া বস্তু এটা আছে যে চবতছে ডেঞ্জাৰ বস্তু ৰাতিপুৱা টয়লেটটো সেইটো নাপালে জীৱনটো বৰবাদ হৈ যাব আৰু যোনে যোনে কেম্পিং কৰে জানে ৰাতিপুৱা কেম্প চাইডৰ যোনটো টয়লেটটো কেনেকুৱা দৃশ্য হৈ থাকে তো অৰুণৱক কৈছোঁ আমি হেৰি কৰিব লাগিছিলে কি আছিল ক'ৰবাত থাকিবৰ কাৰণে পইচা দিব লাগিব চাগে ক'ৰবাত পইচা দি মেলি লাগিলে ৰেষ্টুৰেণ্ট গৈ ক'ল্ড ড্ৰিংক এটা খাই থাকিলোঁ কাৰণ বাথৰুমটো চাফা লাগে সেইটো মেইন কেম্প চাইডত যিয়ে কেম্প চাইড লাইফত আমি উইকেণ্ডত থাকিছোঁ এই উইকেণ্ডৰ ব্লগ চগটো বনালে ভাল লাগিল হয় তো উইকেণ্ডত যেতিয়া ব্লগ চগ বনাইছিলোঁ তেতিয়া মানে কি বনোৱা নাছিলোঁ বনোৱা দেখালে তইতো আজি গা ধুলি আৰু চাগে দুদিনমান গা নুধুৱ নেকি ন ঠাণ্ডাতটো গা নুধুৱে জানো মানুহে ঠাণ্ডাত গা ধুৱে জানো নিজৰ ফলোৱাৰ্ছবিলাকক বহুত কমেণ্ট কৰক এতিয়া হাগিবলৈ জেগা যদি বিচাৰি পোৱা নাই গা ধুম ক'ত আৰু ৰাতিপুৱা কেম্প চাইডৰ অৱস্থাটো যোনে যোনে কেম্পিং কৰে চবে জানে কেম্প চাইডত কেনেকুৱা হয় তো ৰাতিপুৱা চবে কি তেল দিব বিচাৰি যায় কোনোবা ক'ৰবাত তই যে কৈছিলি কি আছিল তোৰ চিনাকি জেগাটো তাতে এখন হোটেল আছে তাতে লাষ্ট টাইম মই তাতে থাকিছিলোঁ আজি গৈ পেলাই ৰিকুৱেষ্ট কৰি চাম সিহঁতক ৰিকুৱেষ্ট মানে কি 10-20 টকা দিলোঁ আৰু পইচা দি পেলাই নহ'লে তই কাম কৰোঁ তই মুৰ্গী খাবি নেকি এই মৰা মুৰ্গী লৈ যায় আছে নোচাকে মৰা নাই জিন্দা আছে ব্ৰইলাৰবোৰ ধৰিব নোৱাৰি ন হা শুই আছে ছাৰ তো সেই কি আছিল এইটো ৰাতিপুৱাৰ প্ৰব্লেমটো এইটো চল্ভ কৰিব লাগিব মানুহ কালিলৈকে ৰখি থাকিলে নহ'ব আমি গৈ পাই তাৰ চলিউশ্যনটো ওলাব লাগিব এই ড্ৰাইভাৰটো ব্ৰইলাৰ মুৰ্গী নিচিনা হৈছে নেকি চাইড নিদিয়ে কিয় প্ৰব্লেমটো কি ব্ৰইলাৰ মুৰ্গীবোৰ হ'বকৈ কাটি দিলে ব্ৰইলাৰ মুৰ্গীবোৰ কষ্ট নাপাব সেইটো হয় ডাইভাৰ্চন আছিল কাৰণে এতিয়া নেক্সট এইবোৰ ঠিকা কৰিবি নেকি এই ৰাস্তাত ঠিকা অকণমান টাইম আছে এতিয়া প্ৰথম বিল্ডিঙৰে কৰি থাকোঁ মোৰ যিহেতু ৰাস্তাটো বনাই নিদিয়ক কিয় ঠিকা দিয়া ঠিকা চৰকাৰৰ পৰা লওঁ ঠিকাটো চৰকাৰৰ পৰা ঠিকাটো ওলাই দে ব্ৰইলাৰ দোকানী চাওক ফুল ফালি আছে দেখিছে এই মানে ড্ৰাইভাৰটো ব্ৰইলাৰ নহয় লোকেলি লোকেল কাৰণে তাৰ স্পীডটো বেছি ব্ৰইলাৰ হ'লে লাহে লাহে আহিলে গাত
ধুনীয়াই আছিলে মানে কেনে আগতে বেলেগত আগতে কম কষ্ট হৈছিলে সেইকাৰণে মানে ওখ গাড়ী এখন লাগে আৰু মানে ইণ্ডিয়াত ওখ গাড়ী এখন বহুত দৰকাৰী এখন হ'লে এই গাঁতত পেলাবলৈ শান্তিত ফুৰিবলৈ নহ'লে এলাইনমেণ্টত খৰচা যাব সাসপেনশন ভাঙিব অঁ তেলটোতো বেয়া খাই আছে গাড়ীখনে আমাৰ গ'লে মানে গাঁতবোৰ যেনেকুৱা আৰাম এইখিনি ৰাস্তা কি আছিল এইখিনি বিয়া ধুনীয়া চুতীয়া আপুনি চাব পাৰে বাগান হয় গোটেই চাহ বাগান এতিয়া লাহে লাহে আমি ঠাণ্ডা জেগাত গৈ আছোঁ ফিল্ডটো আশা কৰা যে বেয়া ধুনীয়া হয় আৰু এটা ইণ্টাৰেষ্টিং কথা মই ক'ব বিচাৰিছোঁ মোনাবাৰী টি ষ্টেট বুলি যোনখন আছে সেইখন এছিয়াৰ চবতকৈ লাৰ্জেষ্ট টি ষ্টেট আৰু সেইখন আছে আমাৰ এইটো ডিষ্ট্ৰিক্টতে কিয় আমি যে এবাৰ গৈছিলোঁ মনত নাপাহৰিলি চৰকাৰ চলে নে প্ৰাইভেট সেইখন প্ৰাইভেট হয় মোনাবাৰী টি ষ্টেট পিছলৈ আমি চাহ বাগানবোৰ ল'ব লাগিব দেই সদায় ডেইলি ৰাতিপুৱা গৈ চাহে খাম চাহে খাম আৰু গাখীৰ দিয়া চাহ খাম গেছ হ'লেও এতিয়া নেক্সট লোকেশ্যন গৈ আছোঁ ধুনীয়া ৱেডাৰ খাতৰা আমি খানা চানা খালোঁ ইয়াতে কৈছিলোঁ যে একদম ধুনীয়া খানা বনাইছে চিকেনটো খাতৰা আৰু তোমাৰ পেট চেট ফুল হৈ গৈছে নেকি ফুটো হৈ আছে এতিয়া বেয়া খাইছোঁ আৰু বতৰটো বেয়া ধুনীয়া মানে আমি যে ৰাতিপুৱাৰ পৰা এচিলৈ আহি আছিলোঁ এতিয়া এচিও নালাগে এনেকুৱা হৈ গৈছে একদম ধুনীয়া ৱেডাৰ আৰু পিছপিনে আমাৰ লগৰৰ গাড়ী আছে চাব পাৰে এতিয়া কেনেকৈ পূৰা পিছে পিছে আহি আছে মানে ফ'ল' কৰি আছে যিহেতু ৰাস্তা ৰাস্তা নাজানে সিহঁতে এতিয়া আমাৰ ৰাস্তা ৰাস্তা অৰুণাচল অলপখিনি জানে অলপ কিছু জানো আৰু মানে ৰাস্তাটো এনেই যাব পৰা বহুত আছে কিন্তু আমি যিমান পাৰোঁ জল্দি যাই পোৱাৰ চেষ্টা কৰিম আজি স্কাইটো অলপ ধুনীয়া হৈছে নেকি পুলিচটো মাতিছে নেকি তোক চিনি পাইছে নাজানো মোক পাব পাৰে মই নাপাওঁ কিন্তু ব'লক এতিয়া গৈ থাকোঁ আৰু নেক্সট চিন দেখাই আছোঁ এনেকুৱা বতৰ হ'লে এই চিন অলপ কম বুজিছে নাই 10 টকা তেল বাচিব নে কি অঁ বন্ধু এই বেয়া বস্তুবোৰ কি খাই আছ এইবোৰ নাই ড্ৰাইভাৰে খোৱা নাই কো ড্ৰাইভাৰে খাইছে অলপ ডেকা ল'ৰা বুলি এনজয়টো লৈছে আৰু ইয়াৰ দেউতাকে যদি চাই আছে হাইডুলৰ তেতিয়াহ'লে ইয়াক মানা কৰিব নে কি ন মানে যোৱাতে এইবোৰ খাব নালাগে ন ভাল বস্তু খাব এতিয়া মাছ খুৱাইছোঁ মাংস খুৱাইছোঁ খা এইবোৰ খাব নালাগে নহয় আশা কৰোঁ ভিডিঅ'টো জাহিদুলৰ দেউতাকলৈও যায় কোন এইটো ওলাই আছে লগৰ মাজত ফিল লৈ আছে দে লাগাতছে বেছি ধুনীয়া হৈ আছে আকাশখন আজি অলপ বেছি ধুনীয়া নেকি অৰ্ণৱ কিয় ধুনীয়া লাগি আছে জানেনে কাৰণ মই পূৰা আৰামছে শুই লৈছোঁ পূৰা এতিয়া আৰামছে যাম আৰু শুই শুই এই ধুনীয়া চিনাৰীটো চাওক মানে শুই মই শুই থকাৰ কাৰণে এনেকৈ চিনাৰীটো চাগে ভাল হৈ গ'ল তো আল্টিমেট হৈ আছে আজি অৰুণাচলৰ ৱেডাৰ বহুত খাতৰা হ'ব যেন পাই আছোঁ মানে যিমান অৰুণাচলৰ ওচৰত আহি গৈ আছোঁ সিমান ৱেডাৰটো ধুনীয়া হৈ গৈ আছে এতিয়া আপোনালোকে যদি গুৱাহাটীত গৰমটোত ফিলত আছে তেতিয়াহ'লে দুখ লগা কথা বহুত কিন্তু মানে বিশ্বাসে হোৱা নাই চাগে এনেকুৱা লাগি আছে এডিটিং নেকি বাছখন ক'ত সেইকাৰণে ইমান ধোৱা আজি লাইফত ফাৰ্ষ্ট টাইম টায়াৰ ব্লাষ্ট এনেই মই টায়াৰ ব্লাষ্ট শুনিছিলোঁ চাউণ্ড শুনিছিলোঁ কিন্তু এখন সঁচাকৈ টায়াৰ ফাটি গ'ল ন জল্দি স্পেয়াৰটো লগাওক পিছপিনৰ ILP অফিচ থাকিব ILP অফিচত ILP বনাব লাগিব এইটো একদম কম্পালচৰি আৰু যদি এই পইণ্টটো পাহৰি গুচি যায় তেতিয়া আগত চেকিং থাকিব ৰখাই দিব তো আমি সুধি ল'লোঁ ইমান কাৰণ পিছত আকৌ নবনাই গুচি যাম পিছত আকৌ প্ৰব্লেম পোৱাতকৈ আমি আগতে বনাই ল'লোঁ একো ভেজাল নাই মাত্ৰ 200 টকাকৈ দিছোঁ ফটো সদায় লগত থাকেই মোৰ চিন্তা নাই তো লগত আহিলে ফটো লৈ আহিব আৰু নানিলেও একো প্ৰব্লেম নাই কাৰণ ইহঁতৰ ফটো মানে জেৰক্স কৰা মেচিনো আছে লগালগ কৰি দিব একদম চিন্তাই নাই এতিয়া অৰ্ণৱ মানে ফোনতে ব্যস্ত থাকে চাব পাৰে যিহেতু তাৰ গাৰ্লফ্ৰেণ্ড বহুত সেইকাৰণে ফোনটো বৰ দৰকাৰী ন কচোন নকৰ মিছা কথাবোৰ কিয় কৈ থাকো হা আশা দি পিনে বদমাচি নকৰিবি বুজিছ নাই গাৰ্লফ্ৰেণ্ড থকাৰ পিছত বদমাচি নকৰিবি বুজিছ নে হেণ্ড ব্ৰেক নোমোৱা নাছিলি বুলি কয় তাত দিবি গাড়ী পইচা দিবি এতিয়া তই হা অৰুণাচল কিনিবি নেকি টেক্স কমতে হ'ব অলপ এইবোৰ বনাই ল'ব আমি বনাই ল'লোঁ আৰু মানে এতিয়া নিদিয়ে আগত গৈ প্ৰব্লেম পোৱাতকৈ আগতে কৰি ল'ব ন' চিন্তা আৰু 200 টকা ঘূৰাব আছে বুজিছ নাই হিচাপত লিখি দিছা হিচাপত এতিয়া বহুত পইচা পাওঁ গাড়ী হ'ব 20,000কৈ ডেইলি এইটো আমি ৰাস্তাটো বেয়া ধুনীয়া ন এইটো কেনে ভাল ড্ৰাইভাৰ কাক কৰি জানো নাই
ৰাস্তাটো ৰাস্তাই নহয় এইটো চিনাৰী কিমান ধুনীয়া হৈছে ৰাস্তাটো আছে সেইটো স্কিল হ'ব লাগিব ন তোৰ লাগিব ভাই কিমান শিকিব বহুত বাকী আছে মোৰ আগৰ ট্ৰেইনিং দিবা নেকি ছাৰ ট্ৰেইনিং দিবা নেকি ট্ৰেইনিং দিম বুলি মই ভাবিছোঁ তোক মানে কিন্তু এতিয়া নহয় নলবাৰী ট্ৰেইনিং দিম তোক মই তাতে শিক চলালে আৰু গোটেই অলপ ইণ্ডিয়া চলাব পাৰিম আৰু চিমেণ্টৰ এতিয়া পূৰা আহি থাকিব পাৰে চব জেগাত আৰু মোৰো নিজৰ চিমেণ্টৰ ব্ৰিক ষ্টাৰ্ট হ'ব তো চিমেণ্টৰ এতিয়াতো বহুত ইম্পৰ্টেণ্ট সেইটো চবেই জানিব লাগে কাৰণ সেইটো খেতি মাটি বৰবাদ নহয় তেনেকৈ ৰঙা মাটিত নহয় এই আছা বেয়া ধুনীয়াকৈ বচাই মেলি লৈছোঁ পাৰিছ গাঁতত পৰি পৰি আনিছোঁ গাড়ীখন টকা খৰি যাব নহ'লে বে আমি বস্তু পাহৰি গ'লোঁ মেইন আমি মানে তুলি লৈ আহিছোঁ দেন বেডশ্বীটো লৈ আহিছোঁ কিন্তু ওপৰত উৰিবলৈ আমি কাপোৰ আনিব পাহৰি গ'লোঁ কি দেখাই আছ তই হা ৱাইন শ্বপ সেই তো বয়স হৈছে মইতো নেমু টেঙা চবতো বাহিৰ বুলি নাখাওঁ চবেই জানি আছোঁ সেইটো কথা নেমু আছে ইয়াতে নেমু লৈ আহিছোঁ নেমু টেঙা চবত হ'ব আমি কিন্তু নেক্সট ভিডিঅ' হৈছোঁ নাইবা আমি প্ৰিপেয়াৰ্ড নাছিলোঁ তো নেক্সট আমি কেৰাহী চোলা আৰু যদি পইচা পাতি ভুলতে বেছি হৈ যায় মানে ভুলতে মানে কষ্ট কৰোঁতে যদি আহে তেতিয়া থাৰৰ ওপৰত কেম্প বহাই দিম আৰু ডাইৰেক্ট ৰ ট্ৰেভেলিং ভিডিঅ' বনাম আমি চ' তাৰ মজা চাব পাৰে আৰু এখন এইখিনি কি এইটো কি জেগা ইটানগৰ নেকি ইটানগৰ সোমালোঁ ইটানগৰ টাউনখন চাব পাৰে আপোনালোকে একদম ৱেডাৰটোতো খাতৰা একদম পূৰা বাকী ৰাস্তাবোৰ কেতিয়াবা ক'ৰবাত ভাল ক'ৰবাত বেয়া অলপ এনেকুৱা আছে আকৌ ফোন মই এনেই নকওঁ ইয়াৰ ইমান এটা গাৰ্লফ্ৰেণ্ড আছে বুলি অঁ তো এনেকৈ দেখাই আছোঁ এতিয়া অৰ্ণৱে কোৱা দোকানখন যদি বিচাৰি পাওঁ তাৰপিছত আমি নেক্সট বজাৰ কিবা থাকিলে কৈ আছোঁ বেয়া এনেকুৱাই ৰাস্তাবোৰ মাজে মাজে চবতে নহয় কিন্তু মাজে মাজে বেয়া আছে ভুলতে যদি ইয়াতে পৰি যায় এইবোৰত তেতিয়াহ'লেতো আপোনালোকৰ গাড়ীখনে নাজানো আৰু কি আনে লাহেকৈ ট্ৰেফিক হ'ল নে কি হ'ল গাত মানে এনেকুৱা ডেঞ্জাৰ গাত মানে আপোনালোকে ভাবিব নোৱাৰে কিন্তু কামো চলি আছে আৰু অৰ্ণৱো কথা পাতি আছে এনেকুৱা লাগিছে ইটানগৰখন আহি আমাৰ ইটানগৰ খুবেই ধুনীয়া খুবেই চিষ্টেমেটিক হয় বস্তুবোৰ কি চিষ্টেমেটিক দেখিছ ট্ৰেফিক নাই ট্ৰেফিক ৰখি থাকিব ট্ৰেফিক নাই ন দোকানৰ মালিক ক'ত মালিক আগত আছে দোকানত ফাইন লাগিব এতিয়া এনেকৈ দোকানত আছে তো অৰ্ণৱে যোনখন দোকান বিচাৰি আছিলে সেই দোকানখন আমি পাই গ'লোঁ মই দোকান বিচাৰা নাই ভাই বেলেগ মালিকক লগ কৰিব গৈ আছোঁ বোলো হা মই দোকান বিচাৰা নাই তোক এতিয়া খানা খাব লাগে ভোক লাগিছে কি কিনিম বুলি ভাবিছ মই চাওঁ চোলা তোলা পেণ্ট চেণ্ট কিবা কিবা অলপমান কিনো ঠিক আছে এইখন দোকান মণ্টে কাৰ্লো আৰু এৰো ইয়াতে সোমাম আমি এতিয়া অঁ আৰু সৰু বস্তু বজাৰ কৰিব আছে বাকী অৰুণাচলৰ বিউটি কেনেকুৱা লাগিছে অৰ্ণৱ বহুত ধুনীয়া সুন্দৰ পৰিৱেশ দেখি আছ তই ভালকে একদম এতিয়া আৰু গ্লাছ থাকিলে দেখিম নে অঁ চকুটোতো আছেই তোৰ জুম কৰি চাবলৈ আৰু এই কি আছিল আৰু কিমান দেখাইছে জিৰ' ইয়াৰ পৰা 102 কিলোমিটাৰ 102 চাব পাৰে 2 আৱাৰ আৰু 2 আৱাৰ লাগিব যাবলৈ কিন্তু এটা ট্ৰেফিক নাই মানে মানুহ লাহে লাহে গৈ থাকিলে সেইটো এটা ভাল ট্ৰেফিক নাই আৰু ক'ল্ড ড্ৰিংকো কিনিব লাগিব আৰু সেইটো পাহৰি নাযাবি ক'ল্ড ড্ৰিংকটো মেইন ক'ল্ড ড্ৰিংক নহ'লে আমি একো লাভ নাই কাৰণ ক'ল্ড ড্ৰিংক নোহোৱাকৈতো খাব নোৱাৰি মানে এনেই আৰু আমিতো ক'ল্ড ড্ৰিংকে খাওঁ যিহেতু আমিতো ক'ল্ড ড্ৰিংক খাওঁ আমিতো মদ চদ নোখোৱা মানুহ নহয় ক'ল্ড ড্ৰিংকটো আমাৰ কাৰণে মেইন এতিয়া ক'ব গ'লে বাকী প্ৰাকীহঁতে চব বজাৰ খাই আছে সিহঁতেতো কিনিছে সিহঁতেতো পালোঁ নেকি দোকান ইটানগৰ আহিছোঁ ভাল লাগিছে তো এনেই চাবলগীয়াতো মাৰ্কেটটো ধুনীয়া ডাঙৰ মাৰ্কেট এইটো টানেল পেলো ক'ৰ মাটি খান্দি পাহাৰ কাটি এইটো ৰাস্তা বনাইছে ন অৰ্ণৱ খালি আমি ইঞ্জিনিয়াৰিং য়েছ এতিয়া বহুত ভাগৰ লাগিছে যিহেতু যোৱাকালি খোৱা নাই এতিয়া লগৰবোৰ বহুতে গৈ পেলাই চিনবোৰ বেয়া ধুনীয়া মাজে মাজে দেখা পাওঁ মানে ধুনীয়া চিনেৰি আছে ইয়াতে আপোনালোকে চবেই জানে অৰুণাচলৰ বিউটিৰ কথা পাম নেকি ইয়াতে অঁ আমি ফাইনেল লাষ্ট বস্তুটো ইয়াতে পাই যাম গম পাই গ'লোঁ দূৰ আহিলোঁ ভাগৰ লাগি গৈছে এতিয়া 70% আহি গ'লোঁ 30% মান আছে এতিয়া 5টা বাজিব হৈছে এতিয়া আমি জিৰ' পাম আৰু মানে গৈ আছোঁ ৰাস্তা যাব পাৰে ৰাস্তা কিন্তু মাজে মাজে বেয়া মানে ছাজেষ্ট কৰোঁ ডাঙৰ গাড়ী আনক তেতিয়া গাঁতবোৰ অলপ কম ফিল হ'ব গাড়ীখন অলপ কম কষ্ট পাব কিন্তু যদি মানে সৰু গাড়ী আনিব পাৰে ইয়াতে কুইক টুইক চব চলি আছে কিন্তু কষ্ট হ'ব দেখিছেনে হঠাৎ কেনেকুৱা গাঁত হঠাৎ আকৌ ফোন অৰুণৱৰ চাওক অৰুণৱৰ কিমান গাৰ্লফ্ৰেণ্ড বাপৰে এই আচল গাৰ্লফ্ৰেণ্ডে গম পালে কেছটো বেয়া হ'ব গম পাইছানে ৰাস্তাত ৰখিলোঁ এতিয়া অলপ তাতে প্ৰজ্ঞানক লগ কৰাই দিয়া নাই প্ৰজ্ঞানো আছে ট্ৰিপটোত ৰেডি নে কি তাতে বস্তুবোৰ ৰেডি
চব ৰেডি কি কি ৰেডি তাতে চব ৰেডি মটৰটো বেছি ভাল কৰি দিছে বোলে তাতে কাৰণে জেগা খোৱা বোৱা চব ৰেডি খোৱাটো লাগিব কিন্তু খোৱাটো খাতৰা হ'ব লাগিব কিন্তু যি মাংস খোৱা চব পাবা হা মইতো জানাই মাংস খাই ভাল পাওঁ তুমি মাংস খাবলৈ আহিছা মই জানো ন নাই ফুৰিব তুমি মঙহ খাবলৈ আহিছা মাংসটো খাওঁ গুৱাহাটী কিন্তু কিমান তুমি মঙহ খাবলৈ একে দোকানৰ মাংস কিমান খাবা অলপ বেলেগ মাংস খাওঁ ন অলপ মুঠি আছে নেকি হা নাচাওঁ আৰু কি আছিল আমি কেতিয়া আহিম ঘূৰি আমি চাওঁ গৈ পাই লওঁ প্লেন চেঞ্জ হ'ব পাৰে প্লেন নেক্সট মেচুকাও বোলে হৈ যাব পাৰে ভুলতে বোলে হৈ যাব পাৰে হা একো ঠিক নাই এটা কাম কৰ তই ওলাই যা বে তোক মই নিব নোৱাৰোঁ তই বাদ দে তই বে তই ডিকিত বহি যা এখন গাড়ীত বে বাই বাই হা বাই বাই তই যা বে তই এখন গাড়ীত পাব বেয়া নাপাবি মই তোক লৈ যাব নোৱাৰোঁ বে হ'ব না জাহিদুল জাহিদুল ক'ত গৈছিলি এই জাহিদুল এই ফুৰিব আহিছোঁ আমি ফুৰিব বে এই জাহিদুল নাপায় বে তো আমি গৈ উল্টা ঘূৰিব লগা হৈ গ'ল তুমি আহি পালোঁ জিৰ' পাই গ'লোঁ কিন্তু পাই অৱস্থা গ'ল আমি এতিয়া টাইম কিমান হৈছে বিজ্ঞান 8:30 হৈছেনে 6:50 তো আমি এটা শ্বৰ্টকাট লৈ যাম বুলি ভাবিছিলোঁ কিন্তু শ্বৰ্টকাটটো কি হ'ল চবেই ইউজ কৰাৰ কাৰণে বন্ধ কৰি দিলে 2 কিলোমিটাৰ ৰাস্তা আমি আকৌ উল্টা ঘূৰি যাব লগা হৈছে আৰু বেয়া ভোক লাগিছে এটাতে খুৱাই এতিয়া গুড ডে বিস্কুট খাই আছে চা মই কিমান ভাল বস্তু লওঁ হয়নে নহয় বাকী দেখা দে কি লৈছা বাকীতো সেইবোৰ আৰু কি মেডিচিন আৰু গেছৰ টেবলেট কিবা টেবলেট তো এতিয়া আকৌ সেই ট্ৰেফিকেদি যাব লাগিব বেয়া হেভি ট্ৰেফিক আৰু ৰাতি আজিতো এনাৰ্জি নাই চাগে যোৱা চাওঁ আজি বা কেম্প চিনবোৰ কেনেকুৱা হৈছে গমেই পোৱা নাই মানে ইয়াতেই ঘূৰি আছোঁ চিকেন থালি আৰু কেম্প চাইটটো নিজৰ লগৰৰে চ' চিনটো ভালেই হ'ব লাগে চাওঁ এতিয়া আৰু এতিয়া কিমান ট্ৰেফিক পাওঁ যাই পাওঁতে বা কিমান টাইম লাগে খোৱা বিস্কুটটো খতম কৰি দিওঁ নেকি আমি খাই দিম ভাই আৰু লং ৱেতে আহিব লগা হ'ল আৰু আহি ইয়াৰ পৰাই আমি দেখা পাই আছোঁ ট্ৰেফিক 3x কৰি দিওঁ ভিৰটো আহিছে ভিৰটো চাব পাৰে এইটো গোটেই লাইন এইটো যিমান লাইট নহয় এইটো গোটেই গাড়ীৰ ভিৰ এতিয়া যাই পাওঁতে কিমান টাইম নালাগে আৰু এটা ভাল খবৰ মানে সৰু বেয়া খবৰ মাজত ভাল খবৰ যে অট'মেটিক যিমানে ট্ৰেফিক নহওক অলপ ভৰিখন বাচিব আগৰ লগৰ কেইখন মেনুৱেল কষ্টটো গম পাইছে আৰু কিমান ট্ৰেফিক হ'ব এতিয়া যাই দেখাই আছোঁ হেভি চাব পাৰে ভিৰ আৰম্ভ হৈ গ'ল গাড়ী পাৰ্কিংবোৰ দেখাই দিয়া তো এইবোৰ গোটেই গাড়ী পাৰ্কিং আৰু 5 কিলোমিটাৰমান চাগে ট্ৰেফিকে তো এতিয়া গৈ আমি কেম্প চাইট পাম তাৰপিছত বস্তু থ'ম তাৰপিছত তো এইটো ভিৰ যদি দেখিছে এইটো ভিৰ মিনিমাম 5 কিলোমিটাৰমান আছে আৰু গোটেই গাড়ীবোৰ পাৰ্ক হৈ আছে ইয়াৰ পৰা চাব পাৰে তো গাড়ী পাৰ্কিংটোতো নাইয়ে সেইটোতো মিছা কথা কিন্তু এই গোটেই লাইনটো যে খতম হ'ব আৰু ৰখি গ'ল নে কি প্ৰজ্ঞান এতিয়া ট্ৰেফিকটো ৰখি গ'ল এইটো মানে মুভিং ট্ৰেফিকো নহয় পুৰা ষ্টপিং অলপ এতিয়া অট'মেটিক কাৰণে এনেকৈ অলপ গ'ল আকৌ মই ৰখিলোঁ কিন্তু যদি মেনুৱেল হয় আৰু যোনে মানে মোৰ ভিডিঅ'টো চাগে বহুতে যদি ইনকেছ চাই আপোনালোকে আহিছে এইটো মেনুৱেল চলে কেনেকুৱা লাগিলে ট্ৰেফিকখিনি ক'ব কাৰণ আহিলেতো এই ট্ৰেফিকত ফচিবই লাগিব আমি শ্বৰ্টকাট ইউজ কৰিব গ'লোঁ কিন্তু শ্বৰ্টকাট ইউজ কৰিব গৈও আমি ফচি গ'লোঁ আমি উল্টা মানে এনেকুৱা ডেনা টাইপ হৈ গ'ল এতিয়া এনেকৈ গৈ আমাৰ কেম্প চাইট আছেনে আমি এইটো চিয়'ৰ নহয় তাৰপিছত আমি যাম গাড়ী ৰাখিম জিৰ' যোৱা হ'বনে নাই এইটো নাজানো কেম্প চাইটৰ চিনটো কি সেইটোও নাজানো চাওঁ এতিয়া কি হয় গাড়ী চাব পাৰি ইয়াৰ পৰা অলৰেডি পাৰ্কিং আৰু যিমান আছোঁ এয়াৰৰ গাড়ীবোৰ লেফ্ট চাইডে পাৰ্ক কৰিছে এছো আছে এছক অলপ দিছে জেগা বাৰু মাটি দিছে অলপ কিন্তু ইয়াতে গাড়ীত হ'লেও কেম্প চাইট আছে মিনিমাম চাগে 10 কিলোমিটাৰমান তো খোজকাঢ়ি গান চোৱাতকৈ আমি কেম্প চাইটত যে শুওঁ আৰু আজিৰ কাৰণে আজি ৰেষ্ট এতিয়া এবাৰ এইখিনি এতিয়া কেইটা বাজিছে 7টাৰ পৰা কিমান টাইম লাগে চাওঁ আৰু যাওঁতে বিস্কুট খাইকৈ যাম 30 টকীয়া গুড ডে 1 পেকেট আছে লগত পানী নাই কিন্তু এতিয়া গৈ থাকি আপোনালোকক দেখাই আছোঁ তো আমি কেম্প স্পট পাই গ'লোঁ কেম্পিং স্পটটো দেখাম লগৰে হয় তুলি চাব পাৰে গোটেইখিনি আছে লগত গোটেই বস্তু আছে মোৰ পেঞ্চিলটো আছে এতিয়া আমি কেম্পটো মানে ইহঁতে তুলি দিয়া নাই কেম্প স্পটতে এনেও কোনো তুলি নিদিয়ে নৰ্মেল মেট দিয়ে কিন্তু আমি তুলি লৈ আহিছোঁ ঘৰৰ পৰা 2 দিনৰ কাৰণে আৰু এদিনৰ খৰচাটো কওক কিমান পৰিছে মনচুন বেয়া লাগিছে কিন্তু উপায় নাই যিহেতু মানে খৰচাও আছে সেইকাৰণে একো নাই ফূৰ্তিও আছে ডিজে চেট পূৰা ৰেডি আছে খানা চানা মানে ৰাতিৰ আয়োজনটো বেয়া মজা হ'ব ক'ত বহি আছোঁ গম পাইছে লাহে লাহে কাপোৰ চেঞ্জ কৰিব লাগিব মানে বহুত আপোনাৰ কষ্ট আছে কিন্তু কষ্টৰ মজা আছে আৰু আজি আমি আহিব আমি শ্ব' চাব নোৱাৰিলোঁ কাৰণ দেৰিও হৈ গ'ল কিন্তু বিমানটা তাজত গৈ পেলাই মানুহে নাপায়
ৰ ফিলটো আৰু দেখাম এতিয়া কেম্পবোৰ ছেটিং কৰি দেখাই আছোঁ কেনেকুৱা লগত বেডশ্বীটটো আছে বেডশ্বীট আৰু গাৰুটো মই লৈ আছোঁ এতিয়া চবচে হেভিটো মই লৈ আছোঁ এইখিনি লৈ মেলি ছেটিং কৰি দেখাওঁ ন একেলগে যাম বা ফাৰ্ষ্ট তুলি লৈ ৱেলকাম তই চাগে বে হা এইটো আমাৰ কেম্প চাইট গোটেই চাব পাৰে ভিতৰত অৰুণাচল ৰেডি ইহঁতে কোনটো দিছে চা শুবলৈ খালি কি দিছে এইটো টোপনি আহিব আমি কি লৈ আহিছোঁ তুলি আৰু এটা কি ভাল হ'ল আমি ব্লেংকেট পাহৰিছিলোঁ কিয় ব্লেংকেট পাই গ'লোঁ লগত গাৰু চাৰুখিনিতো মোৰ আছেই তই এইটো ছেটিংটো কৰ বেডশ্বীট ৰেডি কৰ হোমলি ফিল নেকি পুৰা চব ৰেডি কৰি দেখাব লাগিব আজি অনুষ্ঠান বঢ়িয়া হ'ব ন মই অলপ হেল্প কৰি দিওঁ নেকি তোক এইটো ভিতৰৰ পৰা ফিল কেম্প চাইটটো কিন্তু ধুনীয়া শান্তি খেলে আৰু অলপ ঠাণ্ডা হ'ব লাগিছিল কেম্পটোৰ ভিতৰত গৰম লাগিছে নেকি কেলে এতিয়া কিন্তু এতিয়া আমাৰ গংগা যমুনাৰ কেম্প হ'লে মোৰ কিন্তু ভিতৰৰ ওপৰত লাইটো আছিল কিন্তু হয় নহয় আৰু গংগা যমুনাৰ কেম্পটো কিমান আছিল 500 পাৰ ডে চব ঠিকে আছে হা কি ছেটিং কৰ ৰাতি নহ'লে টোপনিত বোলে ভিজি আছোঁ কেম্প যদি পৰি চৰি যায় হৈছে আৰু এইটো জয়দীপহঁতৰ কেম্প নেকি জয়দীপক লগ কৰাই দিওঁ ইমান দিনৰ পিছত জয়দীপ কেনেকুৱা লাগিছে ইয়াতে আহি হা এক্সপিৰিয়েঞ্চটো কোৱা আকৌ এখনত আহিবনে গা বিষটো নহয় আপোনাৰ কালি গা ধুব যাবা নেকি হা কাৰো নদী এটাত চিয়ৰটো প্ৰজ্ঞান কি ক'বা এক্সপিৰিয়েঞ্চটো কোৱা ক'ত কি কৰি আছিলে কোৱাচোন কেম্পৰ পৰা ওলালে যে এনেকে প্ৰজ্ঞান এনেকে নাপায় কোৱাচোন কোৱা গা ধুব কাৰ লৈ মানে সেই এটাকে যাব লাগিব তুমি এবাৰ যাব লাগিব মই এবাৰ যাব লাগিব জাইদুল কেনেকুৱা এক্সপিৰিয়েঞ্চ একদম মজা আৰু কি ক'ম আৰু তোমালোকে আছা তুমি আছা মানে কি ক'ম আৰু ভাল লাগি আছে তোৰ কাৰণে মনটো বঢ়িয়া এতিয়া লাহেকে গাড়ীটো এবাৰ চুচৰি তলে যাব বমি কৰিছে তোৰ ৰাস্তাত এবাৰ কি ক'ম ফাল্টু কথা আকাশখন চা তো এইটো আমাৰ কেম্প চাইটৰ বাহিৰৰ প্লেচটো য'ত চবে বহি মেলে বাৰ্বিকিউ বা এনেকৈ বহি আড্ডা মাৰিব পাৰে ধুনীয়া প্লেচ এটা আৰু পূৰা আগত এখন ৰেষ্টুৰেণ্ট চাব পাৰে একদম ধুনীয়া আয়োজন তাতে গৈ অৰ্ডাৰ কৰিব পাৰি ৰাতিৰ খানা আমি তাতে খাব লাগিব তো এতিয়া আমি এটা চিল কৰিম অলপ পৰিৱেশটো অলপ কাৰণ অলৰেডি দেৰি হৈ গ'ল শ্ব' খতম হ'বই হ'ল 10টাত শ্ব' খতম সেইকাৰণে আজি আমি নগ'লোঁ আৰু ইয়াতে আজি ফুল চিল কৰিম বুলি ভাবিছোঁ আৰু তো পৰিৱেশটো চাওক একদম ধুনীয়া গোটেই চব কেম্পে আৰু এটা বঢ়িয়া এই চিকেনটো চাই গম পাইছে আৰু কিমান মনটো ভাল লাগি আছে Hi guys, welcome back to my channel. This is Vidisha. This is Diplo. Very toxic guy. Toxic kya? Piece of cum. তুমি আমাৰ লগত হ'বা হ'লতো আমাৰ লগত হ'বা কেলা পুৰা কেলা মৰিয়াকে হ'ব প্ৰজ্ঞান তোমাৰ লগত হ'ব ৰেডি আমাৰ লগত কেলে নহয় এটা প্ৰুফ কি আছে কি গংগা যমুনাৰ পৰা তুলি লৈ আহিছে ন ইমান ডাঙৰ ইয়াত নহয় মানে তুমি চব বেলেগৰ পৰা এইবোৰ থালিৰ পৰা তুমি চিকেনবোৰ লৈ লৈছিলা নেকি আগতে আহি পিনে চাওঁ 10 টাত পেট ভৰিব লাগিব ন 450 টকা দিছো কেলা সেই বুলি বেলেগৰ 450 টকা লৈ লৈছে নেকি এইটো 1000 টকা থালি তো ৰাতি চবে আমি ধুনীয়াকৈ একদম খানা চানা ইয়াতে খাই ল'লোঁ চ' ৰাতি খাওঁতে আমাৰ এটা দুটা বাজি গৈছিলে কিন্তু এটা ভাল আছিল পুৰা ৰাতিলৈ খানা দি আছিলে
তো একদম পূৰা সেইটো বঢ়িয়া আছিল আৰু তো ৰাতি আমি ধুনীয়াকৈ চবে খাই চাই শুম আৰু সেইটো এটা চবতছে ভাল খবৰ লাষ্ট আমি ভ্লগটো আজি এণ্ড কৰোঁ তাৰ আপডেটটো কওঁ আজি কি হ'ল মানে হঠাৎ আজি আপডেটটো মই নহয় আমাৰ আজি আপডেটটো প্ৰজ্ঞানে ক'ব এতিয়া মানে কি হৈছে এই চিনটো কোৱা আজি কি হ'ল পাৰ্ক আজি গাড়ীবোৰ যে এনেকৈ ৰখি আছে কি ক'বা আজি এইটোতো আমাৰ এই যে ইউনিক ব্লগ ক'ব গ'লে লেক অফ মেনেজমেণ্ট স্কিলছ নাই শ্ব' খতম হৈ গ'ল পুলিচৰ খতম হ'ল গুচি গ'ল চব পুলিচ যাব লাগিব আগতে ব্যৱস্থা কৰিব লাগে আছিলেতো ওৱান ৱে কিন্তু হৈ গ'ল এতিয়া 2 ৱে এতিয়া গাড়ীখন যাব কেনেকৈ এনেকৈ এতিয়া গাড়ীবোৰ যাব কেনেকৈ আগফালৰ পৰা মাৰিছে পিছফালৰ মাৰিছে দুইফালৰ পৰা মাৰিছে দুই পিনৰ মাৰিছে চেচ এতিয়া এখন গাড়ীটো পাৰ্কিং অসম্ভৱ যোৱাটো তেনেকৈ লাম্বা লাইন এইটো কিন্তু ইউনিক চিনাৰী কিন্তু ন ৰাতিপুৱা আহি দেখিছোঁ গাড়ীতে ব্ৰাছ ফেষ্টিভেল এটা পাতিছে একেলা পাৰ্কিংটোতো বনাব লাগে বা পাৰ্কিং এতিয়া বাজি আছে ৰাতিপুৱা আহি দেখিছোঁ তিনিটা গাড়ীতে ব্ৰাছ আজি হোৱা হ'বনে হ'ব লাগিব 3টা বাজিছে গাড়ীবোৰ মানে 3টা বাজিছে 5টা বজাত কেলা 5টা ছটা ৰ'দ ওলাব আকৌ হ'ব নোৱাৰিম তাতছে ৰ'দটো ওলোৱাৰ পাছতে শুওঁ নেকি সেইটোৱে ভাবিছোঁ সেইটো ভাল হ'ব পৰ্ট একদম এইটো ৰাস্তাইদি যদি দুখন গাড়ী সোমায় অসম্ভৱ তো আজিৰ কাৰণে ব্লগটো এটা চেজ কৰি দিওঁ হা এইটো ৰাতিপুৱা আমি যেতিয়া উঠি আহি চাম মানুহবিলাকে গাড়ীতে ব্ৰাছ চাছ কৰি থাকিব চাবি অঁ সেইটোৱে হ'ব কাৰণ দুটা আৰু আজি ব্লগটো এডিট কৰিলোঁ কিন্তু দেখাত এনেকুৱা নৰ্মেল লাগে কিন্তু হেভি চিন এটা হৈ আছে ইয়াতে গাড়ীবোৰ এনেকৈ ৰখে হা এইখনটো পাল্টি গ'ল তো চব ইউনিক ব্লগ এইটো বাই বাই দিলোঁ আজিৰ কাৰণে কালি ফুৰিব যাম জিৰ' গুড নাইট গুডটো আগতে বিয়া চিনটো আগত দেখাই দিওঁ আমাৰ গাড়ীখন পূৰা খাটৰা পাৰ্কিং কৰা আছে চাইডত দেখা দিছোঁ ছাইডত জেগা একদম নাই তেতিয়াও ৰাখিছোঁ একদম ছাইড কৰি তো এইটো পাৰ্কিঙৰ চিনাৰী ৰাতি চব গাড়ী ৰখি আছে আৰু থাৰ কিন্তু বেয়া দেখি আছে ন এখনৰ পিছত এখন থাৰে গৈ আছে তো ঠিক আছে গুড নাইট দিছে আৰু এবাৰ গুড নাইট দি দে গুড নাইট ফাইনেল নেকি ফাইনেল আৰু হোৱা চোৱা নেদেখাওঁ আৰু আজি কাৰণে ফাইনেল হা শুতে তই ভিডিঅ' কৰি থাকিবি নেকি নহয় শুই দিওঁ কালি ৰাতিপুৱা ভিডিঅ' কৰাম আৰু গুড নাইট এভৰিৱান